প্ৰিয় দৰ্শকসকল সালাম নমস্কাৰ গ্ৰহণ কৰিব। আজি মই আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এটা ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে ভাৰত চৰকাৰে প্ৰদান কৰি থকা 12,000 টকীয়া অনাময় শৌচাগাৰ অৰ্থাৎ স্বচ্ছ ভাৰত মিছন আঁচনিৰ অধীনত চৰকাৰে দুখীয়া ৰাইজৰ বাবে প্ৰদান কৰি থকা 12,000 টকীয়া অনাময় শৌচাগাৰটো আপুনি কেনেকৈ ঘৰতে বহি অনলাইনত আবেদন কৰিব পাৰিব। পূৰ্বতে এই প্ৰক্ৰিয়াটো কেৱল টাউন এৰিয়া অৰ্থাৎ আৰবান এৰিয়াৰ বাবে অনলাইন সুবিধা আছিল, কিন্তু বৰ্তমান স্বচ্ছ ভাৰত মিছন ফেজ 2ৰ অধীনত গাঁও পঞ্চায়ত এলেকাটো অনলাইনত আবেদন কৰাৰ সুবিধা প্ৰদান কৰিছে। এতিয়া আহক আমি মূল বিষয়লৈ আগবাঢ়ো। ইয়াৰ বাবে আমি প্ৰথমতে আমাৰ লেপটপলৈ আহিলোঁ আৰু লেপটপত আহি ইয়াতে আমাৰ এটা ব্ৰাউজাৰ আমি ওপেন কৰি ল'ম। ইয়াতে আমি টাইপ কৰিম sbm.gov.in। এই লিংকটো আপোনালোকে মোৰ এই ভিডিঅ' ডেছক্ৰিপশ্যনতো পাব। আপোনালোকে তাৰ পৰা ডিৰেক্ট স্বচ্ছ ভাৰত মিছনৰ হোম পেজলৈ আহি যাব পাৰিব। এয়া হ'ল স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ৱেবছাইটৰ হোম পৰ্টেল। ডেছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰাৰ লগে লগে আপোনালোক এই পেজলৈ আহি যাব পাৰিব আৰু ইয়াতে আহি ইয়াতে চাওক একেবাৰে ওপৰত ইয়াতে কিছুমান টেপ আছে, এবাউট, ডকুমেণ্টছ, মিডিয়া কৰ্নাৰ আৰু চিটিজেন কৰ্নাৰ। আপোনালোকে এই চিটিজেন কৰ্নাৰলৈ আহি যাব। আহি ইয়াতে চাওক 2 নম্বৰত আছে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL অৰ্থাৎ এপ্লিকেশ্যন ইণ্ডিভিজুৱেল হাউচহোল্ড লেট্ৰিন। এই লেট্ৰিন বা অনাময় শৌচাগাৰৰ বাবে আপোনালোকে আবেদনৰ বাবে এই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ইয়াৰ পিছত এই সাব মেনুটো ওলাই আহিব আৰু ইয়াতে আছে লগইন। ইয়াতে ইউজাৰ আইডি আৰু পাছৱৰ্ড দি লগইন কৰিব লাগিব আৰু যিহেতু আমাৰ হাতত কোনো ইউজাৰ আইডি বা পাছৱৰ্ড নাই, সেয়ে আমি প্ৰথমতে ইউজাৰ আইডি আৰু পাছৱৰ্ড বনাব লাগিব। ইয়াৰ বাবে এই যিটো অপশ্যন আছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন, এই অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। ইয়াৰ পিছত আবেদনকাৰীৰ মোবাইল নম্বৰটো এণ্ট্ৰি কৰিব, যিটো লগইন আইডি হিচাপে বিবেচিত হ'ব। ইয়াতে আমি মোবাইল নম্বৰটো এণ্ট্ৰি কৰি দিছোঁ আৰু ইয়াত আবেদনকাৰীৰ নামটো বহুৱাই দিব আৰু আবেদনকাৰীজনৰ জেণ্ডাৰটো চিলেক্ট কৰিব। ইয়াত আবেদনকাৰীৰ এড্ৰেছটো দিব। ইয়াৰ পিছত ইয়াতে ষ্টেটটো চিলেক্ট কৰিব। ষ্টেটটো আছাম চিলেক্ট কৰিলোঁ। ইয়াৰ পিছত ইয়াতে যিটো কেপচাৰ আছে এই কেপচাৰটো হুবহু বহুৱাই দিব। ইয়াৰ পিছত ছাবমিট বটনৰ ওপৰত ক্লিক কৰিব। দেখা পালে আমাৰ ৰেজিষ্টাৰ হৈ গৈছে আৰু ইয়াত মোবাইল নম্বৰটো, ইউজাৰ আইডি আৰু মোবাইল নম্বৰৰ লাষ্ট 4টা ডিজিট যিটো আছে সেই 4টা ডিজিট পাছৱৰ্ড হৈ গৈছে। এতিয়া আমি বেক হৈ আহি গ'লোঁ। ইয়াতে আমি মোবাইল নম্বৰ যিটো আছে সেই মোবাইল নম্বৰটো মই এণ্ট্ৰি কৰিম আৰু মোবাইল নম্বৰৰ লাষ্ট 4টা ডিজিটটো পাছৱৰ্ড সেইটো মই বহুৱাই দিম। ইয়াৰ পিছত ইয়াতে চিকিউৰিটি কোড যিটো আছে এইটো বহুৱাই দিম আৰু চাইন ইন বটনৰ ওপৰত ক্লিক কৰিম। এয়া চাওক চাইন ইন বটনৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াতে আছে মণ্ডেটৰী পাছৱৰ্ড চেঞ্জ। ইয়াত আগতে যিটো পাছৱৰ্ড আছিলে মোবাইলৰ লাষ্ট 4 ডিজিট সেই নাম্বাৰটো আমি চেঞ্জ কৰিব লাগিব। আমি ইয়াতে চেঞ্জ কৰি আছোঁ আৰু পাছৱৰ্ড চেঞ্জ কৰাৰ ইয়াতে নিয়মটো লিখা আছে, পাছৱৰ্ড শুড বি মিনিমাম 8 characters, এটলিষ্ট one alphabet in upper case, 1 alphabet in lower case, 1 number। সোফালে আপোনালোকে যেনেকৈ এক্সাম্পল দেখিছে সেই এক্সাম্পলত আপোনালোকে এটা পাছৱৰ্ড বনাই ল'ব। মই নতুন পাছৱৰ্ড ক্ৰিয়েট কৰিব লৈছোঁ। ইয়াত কনফাৰ্ম কৰি ল'ব। ইয়াৰ পিছত চেঞ্জ পাছৱৰ্ডৰ ওপৰত ক্লিক কৰিম। এয়া চাওক পাছৱৰ্ড হেজ বিন চেঞ্জ ছাকচেছফুলি। আমাৰ পাছৱৰ্ডটো চেঞ্জ হৈ গৈছে। এতিয়া আমি হোমৰ ওপৰত ক্লিক কৰিম। ইয়াতে আমি যিটো এতিয়া আইডি পাছৱৰ্ড চেঞ্জ কৰিলোঁ সেই আইডি পাছৱৰ্ড দি আমি ইয়াতে লগ ইন কৰিম। ইয়াৰ বাবে আমি প্ৰথম ইউজাৰ আইডি আমাৰ আছে মোবাইল নাম্বাৰ, সেই মোবাইল নম্বৰটো এণ্ট্ৰি কৰিছোঁ আৰু ইয়াত যিটো নতুন পাছৱৰ্ড আমি চেঞ্জ কৰিছিলোঁ সেই পাছৱৰ্ডটো এণ্ট্ৰি কৰি দিম আৰু ইয়াত যিটো চিকিউৰিটি কোড আছে সেই চিকিউৰিটি কোডটো বহুৱাই দিম। ইয়াৰ পিছত আমি লগ ইন বটনৰ ওপৰত ক্লিক কৰিম। এয়া আমাৰ আবেদনকাৰী ডিটেইলছ শ্ব' হৈ আছে। এতিয়া বাওঁফালে চাওক ইয়াতে আছে 3টা অপশ্যন, নিউ এপ্লিকেশ্যন, ভিউ এপ্লিকেশ্যন এণ্ড পাছৱৰ্ড চেঞ্জ। আমি যিহেতু অনাময় শৌচাগাৰৰ বাবে আবেদন কৰিব বিচাৰিছোঁ তাৰ বাবে আমি এই নিউ এপ্লিকেশ্যন এই বটনৰ ওপৰত ক্লিক কৰিম। এতিয়া এই পেজটো ওলাই আহিছে। এই পেজখন ফিল আপ কৰিব লাগিব। ইয়াতে ষ্টেটটো চিলেক্ট হৈ আছে। ইয়াৰ পিছত ইয়াতে আমি ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিম। ইয়াত আমি ব্লকটো চিলেক্ট কৰিম। ইয়াৰ পিছত ইয়াতে আমি জিপি অফিসটো সিলেক্ট কৰিম।
এই যিটো জিপি সিলেক্ট কৰিলো সেই জিপিৰ আন্ডাৰত আবেদনকাৰী কোনখন ভিলেজ হয় সেই ভিলেজটো আমি ইয়াতে সিলেক্ট কৰিম ইয়াৰ পিছত সেই ভিলেজখনৰ কোনটো হেবিটেশন হয় ইয়াতে হেবিটেশন বোৰ্ড শো হৈ আছে ইয়াৰ পৰা যিকোনো যিটো হেবিটেশনৰ সেই আবেদনকাৰীজনৰ ঘৰ সেই হেবিটেশনটো আমি সিলেক্ট কৰিলো ইয়াৰ পিছত ইয়াতে আবেদনকাৰীৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে তেনেকৈ আমি হুবহু নামটো এন্ট্ৰি কৰিব লাগিব ইয়াত আধাৰ নম্বৰটো আমি এন্ট্ৰি কৰি দিম ইয়াৰ পিছত এই বক্সটোৰ ওপৰত টিক দি আমি ভেৰিফাই আধাৰ নম্বৰ এটোৰ ওপৰত ক্লিক কৰিম এছা ভেৰিফাইড সাকসেসফুলি হৈ গৈছে এতিয়া আমি আবেদনকাৰীৰ ফাদাৰ বা হাজবেণ্ডৰ নাম লিখিম ইয়াত তেখেতৰ জেন্ডাৰটো সিলেক্ট কৰিম ইয়াত ক্যাটেগৰি এপিএল নে বিপিএল হয় সেইটো আমি সিলেক্ট কৰিম ইয়াত সাব ক্যাটেগৰি জেনাৰেল আমি এটো সিলেক্ট কৰিম ইয়াৰ পিছত ইয়াতে আছে কাৰ্ড টাইপ ইয়াতে কিছুমান কাৰ্ড শো হৈ আছে তদয়া কাৰ্ড বিপিএল কাৰ্ড ড্ৰাইভিং লাইসেন্স এনৰেগা জব কাৰ্ড ৰেশন কাৰ্ড ভোটাৰ আইডি ইয়াৰ পৰা যিকোনো এটা সিলেক্ট কৰিব আমি ভোটাৰ আইডি সিলেক্ট কৰিম ইয়াৰ পিছত ভোটাৰ আইডি নম্বৰটো ইয়াত এন্ট্ৰি কৰিব লাগিব ইয়াৰ পিছত ইয়াতে মোবাইল নম্বৰ আৰু ইমেইল আইডি মণ্ডেটৰি নহয় থাকিলে দিব পাৰে নিদিলেও নাই কিন্তু আমি মোবাইল নম্বৰটো এন্ট্ৰি কৰি দি আছো মোবাইল নম্বৰটো এন্ট্ৰি কৰি দি ইয়াত আকৌ এড্ৰেছটো এন্ট্ৰি কৰিব লাগিব ইয়াতে সেকশন বি টো আমি ফিল আপ কৰিলো এতিয়া সেকশন সি ত আছে একাউন্ট ডিটেইলস আমি একাউন্ট ডিটেইলসটো ইয়াত এন্ট্ৰি কৰিম ইয়াৰ বাবে আমি আইএফসি কোডটো প্ৰথমতে ইয়াত বহুৱাব লাগিব ইয়াতে আইএফসি কোডটো যদি জনা আছে তেনেহলে ডাইৰেক্ট বহুৱাই দিব আৰু জনা নাই যদি তেনেহলে নো ইয়োৰ আইএফসি কোড এই অপশনটোৰ ওপৰত ক্লিক কৰিব ইয়াত বেংকটোৰ নাম লিখিব ইয়াত ব্ৰাঞ্চ নেমটো এন্ট্ৰি কৰিব ইয়াতে ব্ৰাঞ্চ নেমটো এন্ট্ৰি কৰাৰ পিছত ইয়াতে অটোমেটিক আহি গৈছে ব্ৰাঞ্চৰ আইএফসি কোডটো এই বটনটো আমি ওপৰত ক্লিক কৰিম ইয়াৰ পিছত এই চাওক এইখিনি গোটেইখিনি ডিটেইলস অটোমেটিক বহি গৈছে এতিয়া ইয়াত কেৱল আমি একাউন্ট নাম্বাৰটো এন্ট্ৰি কৰিম একাউন্ট নম্বৰটো আমি দুবাৰ এন্ট্ৰি কৰিব লাগিব প্ৰথমবাৰ এন্ট্ৰি কৰি দি পিছৰবাৰ কনফাৰ্ম কৰিব লাগিব ইয়াতে আমি একাউন্ট নম্বৰটো এন্ট্ৰি কৰি দিছো এই নাম্বাৰটো ইয়াতে আকৌ এন্ট্ৰি কৰিব লাগিব ইয়াৰ পিছত বেংকৰ পাছবুকৰ ফ্ৰন্ট কপিটো পিডিএফ জেপিজি এই ফুটবল ফৰমেটত 200 কেবিৰ ভিতৰত আপলোড কৰিব লাগিব মই আপলোড কৰি আছো ইয়াৰ বাবে এই ব্ৰাউজ বটনৰ ওপৰত ক্লিক কৰিব লাগিব এয়া মই বেংক একাউন্টটো আপলোড কৰি দিলো আবেদনখন সাবমিট কৰাৰ আগতে আকৌ এবাৰ চাই লব যদি কিবা ভুল ত্ৰুটি আছে আকৌ চাব মই দেখিছো গোটেইখিনি ঠিকে আছে হে এপ্লাই বটনৰ ওপৰত আমি ক্লিক কৰিম এয়া চাওক আমাৰ আবেদনখন সাকসেসফুলি সাবমিট হৈ গৈছে ইয়াতে এটা ৰেফাৰেন্স নম্বৰ দিছে এই ৰেফাৰেন্স নম্বৰটো আপুনি টুকি ৰাখিব বা স্ক্ৰিনশ্বট মাৰি ৰাখিব এতিয়া আমি ওকে বটনৰ ওপৰত ক্লিক কৰিম এতিয়া আমাৰ আবেদনটো কি প্ৰক্ৰিয়াত আছে হেয়া চাবৰ কাৰণে আমি এই আমাৰ বাওফালে থকা ভিউ এপ্লিকেশন এই বটনৰ ওপৰত আমি ক্লিক কৰিম এয়া চাওক এপ্লিকেশনটো ডিটেইলস শো হৈ আছে এপ্লিকেশন ৰিসিভ বুলি শো হৈ আছে ইয়াতে ক্লিক কৰিলে আবেদনকাৰী ডিটেইলসটো ওলাই আহিব এয়া চাওক এপ্লিকেশন ডিটেইলসটো ইয়াত শো হৈ আছে আমি ক্লোজ কৰি লম এটা ট্ৰেক ষ্টেটাস এই যেটো অপশন আছে ট্ৰেক ষ্টেটাস এই বটনৰ ওপৰত আমি ক্লিক কৰিম এই এপ্লিকেশন ষ্টেটাস শো হৈ আছে ইয়াতে এপ্লিকেন্টৰ তেখেতৰ নাম হাজবেণ্ডৰ নাম ইয়াৰ পিছত তেখেতৰ একাউন্ট ডিটেইলসটো শো হৈ আছে আৰু বৰ্তমান এপ্লিকেশনটো ৰিসিভ পৰ্যায়ত আছে এইটো ইয়াৰ পিছত বিভাগীয় কৰ্তৃপক্ষে স্ক্ৰুটনি কৰাব তেওঁলোকৰ কোঅৰ্ডিনেটৰ সকলৰ জৰিয়তে বিভাগীয় কোঅৰ্ডিনেটৰ সকলে যদি ইয়াতে সকলো টিকেটাকে পায় তেনেহলে জিঅ টেকিং হ'ব আৰু জিঅ টেকিং যেটো হোৱাৰ পিছত 12000 টকা যেটো ইনসেন্টিভ পাব সেই ইনসেন্টিভটো এপ্লিকেন্টৰ ডাইৰেক্ট এই যেটো একাউন্ট আছে সেই একাউন্টত ট্ৰান্সফাৰ কৰা হ'ব ইয়াতে কৈ তো যে ইয়াতে আপুনি আবেদন কৰা মানেই যে আপোনালোকৰ টয়লেটটো সেনচন হৈ যাব তেনেকুৱা নহয় বিভাগীয় কৰ্তৃপক্ষই স্ক্ৰুটনি কৰাৰ পিছত আপোনাৰ আবেদনখন ৰিজেক্ট হ'ব পাৰে একসেপ্ট হ'ব পাৰে যদি একসেপ্ট হয় তেনেহলে ইনসেন্টিভটো আপোনালোকৰ একাউন্টত সোমাব গতিকে এইটোৱে আছিল আজিৰ ভিডিও যদি ভিডিওটো চাই যদি ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিওবোৰ পাই থাকিবৰ বাবে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ।